Hello my dear friends, welcome to your YouTube channel Shami Study Lecture. এই ভিডিঅ'টোত মই HSLC এক্সামৰ বাবে ইংলিছ গ্ৰামাৰ ছেকশ্যনটোৰ এটা ইম্পৰ্টেণ্ট টপিক আৰু সেইটো হ'ল ৰিপৰ্ট ৰাইটিং। এভৰি ইয়াৰত ৰিপৰ্ট ৰাইটিং HSLC এক্সামত দিয়া হয়। চ' এই ভিডিঅ'টোত মই মষ্ট কমন এটা ৰিপৰ্ট ৰাইটিং উইথ আনচাৰ দি আছোঁ। তোমালোকে লিখি শিকি ল'বা আৰু তোমালোকৰ এক্সামত সেইটো আহিব পাৰে। আৰু ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে তোমালোকে যদি এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। এই চেনেলটোত ক্লাছ 9 আৰু HSLC এক্সামৰ বাবে ইম্পৰ্টেণ্ট নোটছবোৰ দিয়া হয়। চ' ৱাচ দিছ ভিডিঅ' টিল এণ্ড। কুৱেশ্যনটো হ'ল এ ফায়াৰ ব্ৰক আউট এট নিউ মাৰ্কেট ডিব্ৰুগড় লাষ্ট নাইট 15th November. A large number of shops gutted. Fire engines from Dibrugarh and Tinshukia worked the whole night. Fire brought under control in the morning. 2 laborers were burnt alive. Inquiry ordered into the cause of the accident. বহুকেইটামান ইনফৰমেশ্যন দি দিব, ডেট, টাইম, প্লেচ, মানুহৰ নাম এইবোৰ দি দিব আৰু তাৰপিছত কুৱেশ্যনত লিখা থাকিব যে ৰাইট এ ৰিপৰ্ট ফলোয়িং ইনফৰমেশ্যন। ইট মিনছ কুৱেশ্যন পেপাৰত যি ইনফৰমেশ্যন দিয়া থাকিব সেই ইনফৰমেশ্যনৰ জৰিয়তে তোমালোকে ৰিপৰ্ট ৰাইটিংটো লিখিব লাগিব। চ' ইয়াত যিটো ইনফৰমেশ্যন আছে সেইটোত ভিত্তিত কৰি মই ৰিপৰ্ট ৰাইটিংটো দিছোঁ। ফাৰ্ষ্টত তোমালোকে লিখি ল'বা কি লেখা আছে। ডিভেষ্টেটিং ফায়াৰ এট ডিব্ৰুগড়। তাৰপিছত লিখিবা ডিব্ৰুগড় দ্য 15th November, কিয়নো কুৱেশ্যনটোত 15th November দিয়া আছে সেইকাৰণে 15th November কলন ডেছ দি পেলাই লিখিবা। A devastating fire broke out at New Market here last night. A good number of shops, big and small, were completely gutted. Shops owners could hardly take out anything outside. 2 laborers sleeping in a shop were burnt alive. 5 fire engines rushed to the spot. 3 more engines came from Tinshukia to extinguish the fire. They worked all night and the fire was brought out under control. Only in the morning, the estimated loss in about 2 crores of rupees. Some suspect electric short circuit to be the causes of the accident. The Deputy Commissioner of Dibrugarh had ordered inquiry into the cause of fire. So, এইটো এটা আছিল সুন্দৰকৈ লিখা ৰিপৰ্ট ৰাইটিং। তোমালোকে কুৱেশ্যন আৰু এনচাৰটো লিখি ল'বা। চ' থেংকছ ফৰ ৱাচিং, গুড বাই।